লাখপতি বাইদেউ আঁচনি সন্দৰ্ভত এটা বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু লাখপতি বাইদেউ আঁচনি সন্দৰ্ভত এই মুহূৰ্তত বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে দুটাতকৈ অধিক সন্তান থাকিলে আপুনি লাভ কৰিব নোৱাৰিব লাখপতি বাইদেউ আঁচনিৰ সুবিধা আনহাতে নিৰ্বাচনৰ পূৰ্বে লাভ নকৰিব কিন্তু মহিলা উদ্যমিতা আঁচনিৰ সুবিধা আৰু যদিহে আপুনি তেওঁ এনেদৰেও কৈছে যে যদিহে আপুনি মোক ভাল পায় তেতিয়াহ'লে দুটাতকৈ অধিক সন্তান জন্ম দিব নোৱাৰিব আৰু যদিহে আপুনি আজমলক ভাল পায় তেতিয়াহ'লে কিন্তু আপুনি দুটাতকৈ অধিক সন্তান জন্ম দিব পাৰিব গতিকে লাখপতি বাইদেউ আঁচনিৰ সন্দৰ্ভত এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বঙাইগাঁৱৰ যি জনসভাত সেই জনসভাত এই বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে আৰু লাখপতি বাইদেউ আঁচনিৰ সন্দৰ্ভত কিন্তু এই বৃহৎ ঘোষণা কৰিছে যে দুটাতকৈ অধিক সন্তান থাকিলে আপুনি লাখপতি বাইদেউ হ'ব নোৱাৰিব আৰু যদিহে মোক ভাল পায় তেতিয়াহ'লে কিন্তু আপুনি দুটাতকৈ অধিক সন্তান জন্ম নিদিব যদিহে আজমলক ভাল পায় তেতিয়াহ'লে কিন্তু আপুনি দুটাতকৈ অধিক সন্তান জন্ম দিব পাৰে আৰু এনেদৰে এই বঙাইগাঁৱৰ জনসভাত এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আই মাতৃসকলক লাখপতি বনাইহে এৰিব লাগিব ঠিক আছে নহয় কিন্তু বাচ্চা দুটাতকৈ বেছি জন্ম দিলে লাখপতি নহ'ব হ'ব মই ঠিক কথা কৈছো নে নাই কাৰ কাৰ দুটাতকৈ বেছি বাচ্চা আছে এতিয়াতো কোনেও হাত নাদাঙে আচ্ছা নাই যিসকলে নতুনকৈ বিয়া হৈছে কাৰোবাৰ দুটাতকৈ বেছি বাচ্চা দিব ইচ্ছা আছে নেকি কাৰ কাৰ নাই হাত দাঙক যদি গিৰিয়েকবিলাকৰ ইচ্ছা থাকে সিহঁতকো ক'ব যে চিএমে হাক দিছে দুটাৰ পিছত নহ'ব আৰু ঠিক আছে যোনে যোনে আজমলক ভাল পায় সি দুটাতকৈ বেছি জন্ম দিব যোনে মোক ভাল পায় সি দুটাত ৰখি যাব ঠিক আছে ঠিক কথা কৈছো নে নাই মই